তো এতিয়া আমি ইয়াতে এইখিনি লোৱা হ'ল এতিয়া আমি চেণ্ডেল ল'বা আছে না ছাৰ চেণ্ডেলখিনি ল'লে আমাৰ গোটেই কমপ্লিট এনেকৈ নামি দিলোঁ আৰু চেণ্ডেল দিয়া কথা আছে ইয়াতে অলপমান চেণ্ডেলখিনি আমি লৈ লওঁ চেণ্ডেল আছে অলপ উঠাই দিওঁ তো এনেকৈ চেণ্ডেলৰ দোকান আহি পালোঁ আৰু দাদা চেণ্ডেলৰ যে কথা কৈছিলোঁ অঁ ঠিক আছে মানে আমি যাম 7টা বজাত অলপমান সোনকালে যদি পাৰে লৈ যাম আৰু বোলে দাদাক কৈছিলোঁ যোৱাকালি যে চেণ্ডেল কিবা পাৰে যদি উলিয়াই থ'ব কেই পিচমান আছে দাদা 37 পিচ তো দাদাৰ ফালৰ পৰা এইখিনি যিখিনি পাৰে কৰিছে আৰু আপোনালোকে আহিব পাৰে টিহুত দামটো কৈ দিয়ক দাদা বাহিচু কৰ্ণাৰ বুলি আছে দাদাৰ মানে দোকানত আহিব পাৰিব লোকেশ্যনটো কৈ দিয়ক কস্মিতাৰ একদম কাষতে তাৰমানে আপোনাৰ এইফালে ৰাজুদাৰ দোকানৰ আগেদি না ইলেক্ট্ৰিক দোকান ৰাজুদাৰ সন্মুখেদি আছে তো আপোনালোকে আহিব পাৰে ধুনীয়াকৈ এতিয়া আমি এইখিনি লওঁ আৰু যাওঁ এনেকৈ আমি চেণ্ডেল লৈ ল'লোঁ চব আছে না কিমান আছে চাইজ 6, 5, 4, 7 সব এক কালার আছে না বেলেগ বেলেগ এক কালার সব এক কালাৰৰ চেণ্ডেল আছে আৰু এইফালে এইখন হৈছে দোকান বাহি চু কৰ্ণাৰ তো ইয়াতে ধুনীয়াকৈ আমাক দাদাই দি দিলে ভাল লাগিলে দাদাই কাহো তো এইফালে আমাৰ কুকুৰটো আহি পালাক মানে অংকুৰ তো এতিয়া আমি যাব লাগে ছাৰ বলক হা ক'ত ল'ম জ্বলা হৈছে তো এইফালে নয়ন বছ আমাৰ বছটো আছেই তো এতিয়া আমি যাওঁ আৰু এইফালে আমাৰ ত্ৰিপাল টানি দিলে কাৰণ বৰষুণ আহিলে বহুত প্ৰব্লেম হৈ যাব না সেইকাৰণে ত্ৰিপাল খানি আমাৰ পষ্টাৰ ধুনীয়াকৈ আমাৰ গাড়ী পুৰা একদম বছ বঢ়িয়া তো আমি ক'ত ৰখিম নেক্সট আমি নেক্সট হয়তো আমি জুবিন ক্ষেত্ৰত ৰখা পাৰোঁ নহয় তেল ডিপুত ৰখা আছে ছাৰ সেইটো প্ৰথম তো এতিয়া আমি পুৰা একদম ৰেডি হৈ গ'লোঁ সেইফালে আমাৰ পুৰা একদম বেনাৰ মানুহে মানুহৰ বাবে টিহু নৱপ্ৰজন্মৰ উদ্যোগত আৰু টিহু ৰাইজৰ সহযোগত উজনিৰ বানপীড়িত